প্ৰথমতে সকলো ধন্যবাদ প্ৰথম ভিডিঅ'টো ভিউ আৰু ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু ছাপোৰ্ট কৰাৰ কাৰণে। এইটো ভিডিঅ' এটা নেক্সট ইম্পৰ্টেণ্ট টপিকত আৰম্ভ কৰিছোঁ। একদম প্ৰথমৰ পৰা লাষ্টলৈকে শেষলৈকে চাব, তেতিয়াহে বুজি পাব। আৰু কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব, আপোনালোকৰ ছাপোৰ্ট লাগিব আগবাঢ়ি যাবৰ কাৰণে। ষ্টাৰ্ট কৰোঁ। ৰেডি। এনালাইচিছটো ষ্টাৰ্ট কৰাৰ আগতে মই দুটা কথা কৈ লওঁ। মানুহবোৰ খুব কনফিউজন হৈ আছে এটা বস্তু লৈ। ষ্টেজেছ কিছুমানে কৈছে 4টা ষ্টেজ, কিছুমান ডক্টৰে কৈছে 5টা ষ্টেজ। কনফিউজন হ'বলৈ একো নাই। 4টা ষ্টেজ হ'ল ভাইৰাছটো কেনেকৈ স্প্ৰেড হৈছে, সেইটো হ'ল 4টা মানে ষ্টেজ। আৰু 5টা ষ্টেজ হ'ল কৰোণা ভাইৰাছটো পেচেণ্টত কেনেকৈ চেঞ্জ হয়। এজন পেচেণ্টত ফাৰ্ষ্ট ষ্টেজ কি হয়, ছেকেণ্ড ষ্টেজ কি হয়, থাৰ্ড ষ্টেজ কি হয়, সেইটো হ'ল 5টা ষ্টেজ পেচেণ্টৰ ওপৰত। দুটা আছে। 4টা ষ্টেজো মই এক্সপ্লেইন কৰি দিম, বুজাই দিম। লগতে 5টা ষ্টেজো মই এইটো ভিডিঅ'তে এক্সপ্লেইন কৰি দিম। ভালদৰে আপুনি চাব। কৰোণা ভাইৰাছ ট্ৰান্সমিশ্যন মানে কৰোণাটো কেনেকৈ বিয়পি আছে। ফাৰ্ষ্ট ষ্টেজটো হ'ল তেতিয়া আমাৰ ইম্পৰ্টেণ্ট ষ্টেজ বুলি কয়। মানে যেতিয়া বাহিৰৰ পৰা কোনোবা আহিছে ট্ৰেভেল কৰি, য'ত ভাইৰাছটো এফেক্টেড আছিলে, এণ্ড সিহঁতক এক্সাম্পল দিছোঁ, ইণ্ডিয়াত অহাৰ পিছত পজিটিভ টেষ্ট কৰা হয়। এইটো কয় ফাৰ্ষ্ট ষ্টেজ। নেক্সট ষ্টেজটো হ'ল লোকেল ট্ৰান্সমিশ্যন। মানে যেতিয়া বাহিৰৰ পৰা অহা মানুহবোৰ কোনো অন্য মানুহৰ লগত নজনাকৈ হওক বা যেনেকৈ হওক টাচত আহে বা একেলগে থাকে, তেনেকৈ বাহিৰৰ পৰা অহা মানুহজন এটা ইণ্ডিয়াৰ মানুহজনক এফেক্ট কৰিলে, সেইটোক কয় লোকেল ট্ৰান্সমিশ্যন। নেক্সট থাৰ্ড ষ্টেজটো হ'ল আমাৰ কমিউনিটি ট্ৰান্সমিশ্যন, চবতছে ভয়ানক। আৰু সেইটো হ'ল যেতিয়া ভাইৰাছটো আমাৰ নিজৰ কমিউনিটিৰ মাজত স্প্ৰেড হৈ যায়। ধৰি লওক আমাৰ কমিউনিটিত এ নামৰ মানুহ এজন আছে, বাহিৰৰ পৰা অহা নহয়, আমাৰ ইণ্ডিয়াতে ধৰি লওক। এ নামৰ মানুহজন সেই কমিউনিটিত বি নামৰ থকা মানুহজনৰ লগত একেলগে থাকে। এৰ পৰা বি হ'ল, বিৰ পৰা চি হ'ল, চিৰ পৰা ডি হ'ল, তেনেকৈ গোটেই কমিউনিটি স্প্ৰেড হৈ যায়। বিচাৰোঁ থাৰ্ড ফেজটো যাতে আমি নাপাওঁ, কাৰণ এইটো ষ্টেজ হ'লে বহুত ভয়ানক হ'ব। আশা কৰোঁ যাতে এইটো ষ্টেজ নাহে। কিন্তু কোৱা মতেতো এতিয়া ভাৰত 3 নম্বৰ ষ্টেজত সোমাই গৈছে, আৰু অসম এতিয়া বৰ্তমান 2য় ষ্টেজত আছে। আৰু সেইকাৰণে লকডাউন মানিব। লকডাউন মানিলে আমি থাৰ্ড ষ্টেজত যাতে নাযাওঁ, সেইটো আশা কৰোঁ। ঠিক আছে। আৰু লাষ্ট ফ'ৰ্থ ষ্টেজটো কি হয় সেইটো চাই লওঁ। ফ'ৰ্থটো হ'ল এপিডেমিক, মানে মহামাৰী আহি গ'ল। আৰু ইয়াতে যিটো ট্ৰান্সমিশ্যন হয় বহুত বেছি হৈ যায়, তাক ৰখাব পৰা টান হৈ যায়। ঘৰৰ মাজতে স্প্ৰেড হৈ যাব, ছ'চাইটিৰ মাজত স্প্ৰেড হৈ যাব। সেইকাৰণে লকডাউনটো খুব ভালদৰে মানি চলক, যাতে আমাৰ অসমত ছেকেণ্ড ষ্টেজৰ পৰা থাৰ্ড ষ্টেজলৈকে নাযায়। এইখিনি ষ্টেজ এজন স্পেচিয়েলিষ্ট ডক্টৰে বুজাইছে। তেখেত চাইনাৰ হয়, ডক্টৰ সঞ্জীৱ চৌবে। তেখেতে এটা নিউজ ইণ্টাৰভিউত আমাৰ ইণ্ডিয়া নিউজ চেনেলত ধুনীয়াকৈ বুজাই দিছে এই ষ্টেজখিনি কিদৰে হ'ব পাৰে। তেখেত যিহেতু এজন স্পেচিয়েলি ইনফেকচিয়াছ ডিজিজৰ ডক্টৰ হয়, তেখেতৰ এনালাইচিছখিনিয়ে মই ইয়াতে দিছোঁ, ভালদৰে চাব। প্ৰথম ষ্টেজটো হ'ল 10ৰ পৰা 14 দিন। তাত কি হ'ব পাৰে, তাত ভাইৰাছ এটেক কৰিব। প্ৰথম যোন হেল্ডি পাৰ্চন হয়, একো চিমটম নেদেখাব, বেমাৰটো হৈছে নে নাই গম নাপাব, আৰু তেনেকৈ ভাল হৈ যাব। কিন্তু পেচেণ্টটো যদি আনহেল্ডি হয়, ধৰি লওক ডায়েবেটিক পেচেণ্ট, এজমা, ইমিউন ছিষ্টেম একদম কম আছে, তেনেকুৱা পেচেণ্টৰ জ্বৰ, চৰ্দি, শুকান কাহ এনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰথম ষ্টেজত। নেক্সট ছেকেণ্ড ষ্টেজ হ'ল নিম'নিয়া। নিম'নিয়া আৰম্ভণি হ'ব পাৰে। তেনেকুৱা আপোনাৰ কি ধৰণৰ নিম'নিয়া হয় সেইখিনি চিমটম দেখাব, যেনে কফ, ঘামি থাকে খুব, জ্বৰ হয়, উশাহ নিশাহ লওঁতে কষ্ট হয়, চুটি হয়, ওজন কমে, এনাৰ্জি কমি যায়। সেইখিনি বস্তু অলপ মনত ৰাখিব। যদি এইখিনি কাৰোবাৰ লগত হৈছে, অতি সোনকালে ডক্টৰৰ লগত কনচাল্ট কৰিব। নেক্সট থাৰ্ড ষ্টেজটো হ'ল নিম'নিয়াটো খুব বাঢ়ি যায়, বহুত হাই লেভেলত। য'ত আপোনাৰ জ্বৰ হ'ব 105 ডিগ্ৰীৰ ওপৰত টেম্পাৰেচাৰ,
আৰু খুব বেছি ঘামিব, উশাহটো বহুত স্পীডত বাঢ়িব, উশাহ নিশাহ লওঁতে খুব স্পীড হ'ব, আমাৰ পালছ ৰেটটো খুব বাঢ়িব আৰু ক'ব গ'লে একদম বেয়া চিটুৱেশ্যন হৈ যায় সেইটো সময়ত, যেতিয়া নিমনিয়াটো বাঢ়ি যায় 3 নম্বৰ ষ্টেজত। গাৰ বিষ হয়, উশাহ নিশাহ ছুটি হৈ যায়, কফটো খুব বাঢ়ি যায়। চ' এইটো ষ্টেজলৈ নোযোৱাটোৱে বিচাৰোঁ কোনো। এইটো হ'ল 3rd ষ্টেজ। নেক্সট 4th ষ্টেজটো হ'ল ৰিকভাৰী। পেচেণ্টটো ভাল পাব নে ভাল নাপায়। যদি পেচেণ্টটো ৰিকভাৰ হয়, এটা কাৰণ থাকিব ট্ৰিটমেণ্ট, কি ধৰণৰ ট্ৰিটমেণ্ট হৈছে, লগতে ইমিউন ছিষ্টেমটো ভাল আছে নে নাই, আৰু মেইন কথা বয়স কিমান হৈছে, বেছি বয়স নে কম বয়স, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে বেমাৰটোৰ ওপৰত। নেক্সট, ৰিকভাৰীৰ চান্সেছটো খুব কম থাকে যোনবোৰ পেচেণ্টৰ ইমিউন ছিষ্টেম ল' থাকে বিশেষকৈ, আৰু সেই পেচেণ্টৰ 4 নম্বৰ ষ্টেজত ভেণ্টিলেটৰ দিব লগা হৈ যায়। আৰু ইয়াতে কেনেকুৱা ধৰণৰ পেচেণ্ট হ'ব পাৰে, এটা এক্সাম্পল দিছোঁ, ধৰি লওক ডায়েবেটিক পেচেণ্ট, হাৰ্ট প্ৰব্লেম থকা, লাংছ প্ৰব্লেম, খুব সঘনাই আপোনাৰ স্ম'ক কৰিছিল, চিগাৰেট খাইছিলে, টানিছিলে, আৰু ইমিউন ছিষ্টেমটো খুব ল', আৰু কিবা ক্ৰিটিকেল আগৰ যদি কিবা বেমাৰ আছে, তেনেকুৱা পেচেণ্টৰ ৰিকভাৰীৰ চান্স খুব কম থাকে, মানে ভেণ্টিলেটৰত নিব লগা হৈ যায়। আৰু 5th ষ্টেজটো হ'ল 4th ষ্টেজৰ পিছত ভেণ্টিলেটৰত থকা পেচেণ্টটো হাইলি পচিবল ডেথ হোৱাৰ চান্স থাকে। যদি অলপ ভাগ্য থাকে বা অলপ ক্ষমতা থাকে যুঁজিবৰ কাৰণে কৰোণাৰ লগত, তেনেহ'লে বাচিব পাৰে, নহ'লে খুব হাই চান্স থাকে 5th ষ্টেজলৈ যোৱা পেচেণ্টৰ ডেথ হোৱাৰ। চ' এইকেইটা গোটেইকেইটা হ'ল 5টা ষ্টেজ, যি ডক্টৰে ক'লে, আৰু তেখেতে এটা ইম্পৰ্টেণ্ট কথা কৈছে, সেইটো মনত ৰাখিব। আমি আমাৰ ফিটনেছটো মেইনটেইন কৰিব লাগিব, ডেইলি এক্সাৰচাইজ, আৰু তাৰ লগতে আমাৰ ভিটামিন ডি, জিংক, কেলছিয়াম, এই লেভেলটো খুব ভাল থাকিব লাগিব। যদি এই লেভেলটো আমাৰ ভাল আছে, পেচেণ্টটোৰ কৰোণা এফেক্ট হ'লেও জাষ্ট মাস্ক পিন্ধিলে হ'ল, হাত ধুলে হ'ল, ডেইলি অলপ ছ'চিয়েল ডিষ্টেঞ্চিং ফ'ল' কৰিলে হ'ল, তেতিয়া এই পেচেণ্টৰ কৰোণা এফেক্টটো 2nd ষ্টেজলৈ নাযায়, 1st ষ্টেজতে খতম হৈ যায় আৰু পেচেণ্টটো ৰিকভাৰ হৈ যায়। চ' এইখিনি কথা একদম গুৰুত্ব সহকাৰে মনত ৰাখিব আপোনালোকে। আৰু এইখিনি পাৰ কৰিবলৈ কিছুমান চেলেঞ্জেছ ফেচ কৰিব লাগিব, আৰু কৰি আছে ইণ্ডিয়াই, মানে আপোনাৰ আইচলেশ্যন, কোৱাৰেণ্টাইন, ডক্টৰ যিমানখিনি হ'ব লাগে, পাব লাগে, সেইখিনি খুব কম আছে ইণ্ডিয়াত। তথাপিও বহুতখিনি হেল্থ ডিপাৰ্টমেণ্টে আগবাঢ়িছে, বেলেগৰ কাণ্ট্ৰি যিখিনি ভুল কৰিছিল আমি সেইখিনি আগতে শুধৰাই লৈছোঁ। যেনেকৈ নতুন ৰেলৱে কোচবিলাক কোৱাৰেণ্টাইন প্লেচ বনাইছে, হস্পিটেল যিবোৰ 10 বছৰ লাগিছে 10 দিনত টেম্পৰাৰী হস্পিটেল কোৱাৰেণ্টাইন প্লেচ কৰিছে, সৰু যে ষ্টেডিয়াম আমাৰ অসমত কোৱাৰেণ্টাইন প্লেচ বনাইছে। চ' তেনেকৈ আমি চেলেঞ্জেছবিলাক ফেচ কৰিব লাগিব, আৰু আমি ছাপৰ্ট কৰিব লাগিব, বিশেষকৈ লকডাউন পিৰিয়ডটো অকল গভমেণ্টে কৰিলে নহ'ব ন, আমিও ছাপৰ্ট কৰিব লাগিব। চ' যদি আমি ছাপৰ্ট কৰোঁ, তেতিয়াহে আমি যুদ্ধখন জিকিম, নহ'লে যুদ্ধখন আমি কেতিয়াও জিকিব নোৱাৰিম। চ' ভিডিঅ'টো শেষ পৰ্যায়লৈ যোৱাৰ আগতে এটা কথা কৈ দিওঁ, সকলো বস্তুৰ ভাল আৰু বেয়া পৰ্যায় থাকে। কৰোণাই বেয়াও আনিছে আৰু বহুত ভালো। কেনেকৈ, আমাৰ পলিউশ্যনটো চাবচোন, পৃথিৱীৰ কিমান ভাল হৈছে। মই ফটোজবিলাক দিছোঁ, আপোনালোকে চাওক, কিমান বেয়া আছিলে পলিউশ্যন, এতিয়া কিমান এয়াৰ পলিউশ্যন কিমান কমি গৈছে। চৰাইৰ আৱাজ শুনা পোৱা নাছিলোঁ, এতিয়া চৰাইৰ আৱাজ শুনা পাবলৈ পাইছোঁ। ত' ইয়াৰ পৰা আমি শিকিব লাগে যে প্ৰকৃতিক কিমান বেয়াৰ ফালে লৈ গৈ আছিলোঁ। চ' ইয়াৰ পৰা যদি আমি শিকোঁ, তেনেহ'লে নেক্সট চাগে এনেকুৱা মহামাৰী আৰু নাহে। চ' ঘৰত থাকিব, ছেফ থাকিব, থেংক ইউ।